হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতুকে দীপাৱলী, আৰু দীপাৱলীত মোৰ ফালৰ পৰা আপোনালোক সকলোৰে অশেষ শুভকামনা থাকিল। আৰু এতিয়া মই এয়া পিঠিত বেগ লৈ কামলৈ আহিছোঁ। আৰু আজি দীপাৱলী উপলক্ষে কি কৰোঁ আপোনালোকক সকলো দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই। কেইবাঘণ্টাৰ পাছত এতিয়া কামৰ পৰা আহিলোঁ, মানে ডিউটিৰ পৰা আহিলোঁ। এতিয়া এয়া আহি আছোঁ, ৰাস্তাত আছোঁ। আৰু এতিয়া যাই গা পা ধুম। আজি দেৱালী যিহেতুকে চাকি বন্তি জ্বলাব লাগিব। ডিউটিৰ পৰা আহিলোঁ আৰু ইয়াত দেখিছে ন, পকাত বহি আছোঁ, বহি লৈছোঁ মানে। ডিউটিৰ পৰা আহিলোঁ, গা পা ধুলোঁ। আৰু গা পা ধুই আজি যিহেতুকে দেৱালী, আৰু দেৱালীৰ কাৰণে চাকি, শলিতা আৰু মিঠাতেল যোগাৰ কৰি লওঁ আৰু দেই। আমাৰ মানে চাকি তাকি জ্বলালোঁ, ৰেডি কৰিলোঁ। এতিয়া যাওঁ বাহিৰত দিওঁগৈ। আৰু আপোনালোকে মোৰ ঘৰটো নাচাব দেই, ঘৰত মানে বৰ হৈ আছে। এতিয়া বাহিৰত চাকি মানে দিবলৈ আহোঁতে মানুহৰ চাকি জ্বলি শেষেই হ'ল। মই এতিয়াহে দিবলৈ আহিছোঁ। কৈছে নাই বাৰু? ক'ত দিওঁ বাৰু? জেগাই পোৱা নাই দিবলৈ। এতিয়া তাতে দিওঁগৈ নেকি? এতিয়া মানে কলগছত দি আহিলোঁ। আৰু এতিয়া যিমান হ'লেও দুৱাৰমুখত অকণমান দিলেহে ভাল লাগে ন, সেইটো কাৰণে দুৱাৰমুখত দিবলৈ আহিছোঁ আকৌ। চাকি জ্বলাই দিলোঁ। আৰু এইপিনে পূৰা লাইট, ঝিলিক ঝালাক লাইট লাগি গ'ল। আৰু আমাৰ ভণ্টিয়ে ৰংগুলী আঁকি আছে। চাওঁ চাই দিয়াচোন, ৰংগুলী আঁকি আছে। চাওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। চেহেৰাটো নেদেখুৱাই তাৰমানে দেখিছে নাই, মানে আন্ধাৰ কৰি থৈ দিছে, লুকাই আছোঁ বোলে। আৰু দেৱালী বুলি ক'লে বোমা মেইন হয় নাই। আৰু ভাইটি আহিছে, মানে সি বেলেগত থাকে যে আজিকালি। ভাইটি আহিছে, বোমা লৈ আহিছে। আৰু বোমা এতিয়া ব'লক বাহিৰত ফুটাওঁগৈ। আৰু এইটো মিঠাই ডব্বা, মানে মিঠাই ডব্বা। মই যে কৈছোঁ আপোনালোকক, মই কাম কৰোঁ, এটা কোম্পানীত কাম কৰোঁ মই। এই কোম্পানীত মানে এই দেৱালীৰ দিনা প্ৰত্যেক বছৰে এনেদৰে মিঠাই দিয়ে, মানে বেলেগ বেলেগ দিয়ে। আৰু ধৰক এইবছৰ বেলেগ দিছে, বা তাৰ পিছৰ বছৰটোলৈ বেলেগ দিব, এনেকৈ। আৰু ভাইটি আহিছে, বজাৰ চজাৰো কৰি আহিছে, ভাতো বনাব লাগে। গতিকে বোমা চোমা ফুটাই লওঁ নে কি? এইয়া ভাইটিয়ে বোমাটো মাৰিব, এতিয়া ফুটোৱাব তাৰমানে সি। জ্বলিব 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 জ্বলিল, জ্বলি গ'ল। মই ফুটাই আহিলোঁ মানে মই ফুটা নাই। মোৰ বোমা ফুটাবলৈ ভয় লাগে। মই সৰুৰে পৰা বোমা ফুটাই পোৱাই নাই তাৰমানে, বহুত বেছিকৈ ভয় লাগে। সেইকাৰণে মই নাই ফুটা। মানে ভাইটিয়ে ফুটাইছে, এইটো কৰি আছে দিছে নাই, সি ফুটাইছে যে। তাৰপিছত মই সেই ওচৰতহে ৰৈছোঁ, ওচৰতে ৰৈ থকা নাই, মই পলাইছোঁ, দৌৰ মাৰিছোঁ। এতিয়া আজি মানে গধূলি চাহ খোৱাই নাই। এয়া চাহ খাব লৈছোঁ, লাডু আৰু পকৰী, লাল চাহ খাই লওঁ দেই। এতিয়া ভাত বনাবলৈ লৈছোঁ। এয়া দেখিছে আপোনালোকে, এয়া গাহৰি মাংস আৰু লাই শাক, আলু দিম আৰু ধনিয়া পিঁয়াজ কাটি থৈছোঁ। আৰু এইপিনে কেৰাহীত তেল দি দিছোঁ। এইপিনে লাই শাক, গাহৰি মাংস আৰু 2 পিচমান আলু, ধনিয়া পিঁয়াজ, বেছি নহয় মাংস, অকণমান আনিছে। তাকো ভাইটিয়ে আনিছে, আজি ভাইটি আহিছে যে। এইপিনে কেৰাহী গৰম হ'ল, তেল গৰম হৈছে, দি দিওঁ। আৰু মই একো মছলা নিদিওঁ, মানে অকল এয়া হেৰি আদা নহৰু অকণমান কাটি লৈছোঁ গিলাচতে। আৰু সেয়াই দিম, আৰু বেলেগ মছলা নিদিওঁ। কাৰণ আমাৰ এয়া গাহৰি আৰু লাই শাক একদম বা কি মজাকৈ উতলি আছে নহয়, এই চাওকচোন। বা হৈ গৈছে আৰু, মানে খাব হৈ গৈছে, পূৰা মজাকৈ উতলিছে, হৈ গৈছে। ভাত তাত খোৱা হৈ গ'ল। ভাত খোৱাটো আপোনালোকক নেদেখুৱালোঁ বাৰু। এতিয়া শুওঁ আৰু, বহুত ৰাতি হ'ল। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব, ভাল নালাগিলেও লাইক কৰিব। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।